এয়া আজি আমাৰ ঘৰত শিৱ পূজা পাতিছে মাহঁতৰ ঘৰত। এয়া সকলোৱে শাক পাচলি কাটি আছে। এইফালে এজনী আমাৰ ববিতা বৌ, বৌ নমস্কাৰ দে। এজনী ভণ্টি আৰু সেইজনী খুৰী, এইফালে আমাৰ এইফালে বৰমা, এইফালে বৌ বৌ এণ্টিটো দে কিবা এটা কথা বা আমাৰ বৰমা একদম ধুনীয়াকৈ চাহ খাব। কি লৈছে চাহৰ লগত দেখাই দিয়ক। চাহে বৰপিঠাই শিৱ পূজা আহিছোঁ চাহ খাই আছোঁ তাতে সেয়া পূজা আৰু এইফালে এয়া পূজাৰ যোগাৰ কৰি আছে। এইফালে প্ৰসাদ কাটি আছে আৰু এইফালে পূজা যোগাৰ কৰিছেহে, এতিয়াও হোৱাই নাই পূজা। শিৱ পূজা সকলোৱে আশীৰ্বাদ কৰিব, ভালে ভালে পূজা ভাগ পাৰ হৈ যাওক। আৰু এইফালে আমাৰ ইয়াত দুজনী, এজনী ডাঙৰ বোৱাৰী এজনী সৰু বোৱাৰী। সিহঁতে এয়া মানে বনোৱাত ব্যস্ত। এইফালে মই, এইফালে মই মোক নেদেখালে হ'ব জানো ন? চবকে দেখালে মোক নেদেখালে কেনেকৈ হ'ব। আৰু আছে পাছফালে চব চাহ বনাই আছে, কিবা কিবি কৰি আছে এইফালে।